Hi guys, welcome to my channel Lecturer Zokhom. যেহেতু ভ্ৰাম্যমান থিয়েটাৰবিলাকৰ আখৰা আৰম্ভ হৈছে তো আজি মই যাই আছোঁ বৰদৈচিলা থিয়েটাৰ আখৰাগৃহলৈ তো বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ সো গাইস আমি এতিয়া যাই আছোঁ বৰ্তমান বাইকত উঠি আমি দুজন বন্ধু একেলগে যাই আছোঁ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু বাইদেৱে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু যাই থাকোঁতে আমি দাদাজনক লগ পালোঁ তেখেত মানে অভিনয় কৰে তেখেতেও মানে কমেডিয়ান হয় তো এবাৰ চাই লওকচোন তেখেতৰ অকণমান অভিনয় বাকী তাৰপিছত আমি তেখেতৰ লগতে একেলগে যাই আছোঁ আমি বৰদৈচিলা থিয়েটাৰৰ আখৰাগৃহলৈ আৰু আমি আহি পালোঁ বৰদৈচিলা থিয়েটাৰৰ আখৰাগৃহ তো ইয়াতে তেখেতসকলে আখৰাগৃহ মানে ইয়াতে কৰে অভিনয় বাকী এইখন হৈছে তেখেতসকলৰ পোষ্টাৰ আৰু এয়া ষ্টেজৰ কাম চলি আছে ষ্টেজ অভিনয় আমি মই যোৱাত মানে আৰম্ভ হোৱা নাছিলে হ'ব অতি সোনকালে আৰু এয়া দীপাংকৰ দা প্ৰথমবাৰৰ বাবে এইবাৰ দেখিবলৈ পাব থিয়েটাৰত লগতে কাজল শৰ্মা বাইদেউ আৰু ভুজংগ সকলোৱে জানে এখেতক যোগেশ কাশ্যপ দা আৰু এয়া খাপলাংকাইৰ বিমল দা আৰু বলক অকণমান অভিনয় চাই লওঁ তেখেতসকলৰ এইখন ডিষ্ট্ৰিক্টত মোৰ আন্দাৰত 18খন থানা আছে মোৰ আন্দাৰত কিন্তু এখনেই থানা আছে স্যাৰ এইখন আৰু এইখন থানাৰ মই এছপি মই ডিআইজি মই সকলো ঘৰৰ ভিতৰত আৰু সম্ভৱতঃ তেখেতসকলৰ এইবাৰৰ সৰ্বশ্ৰেষ্ঠ নাট হ'ব যাই আছে চম্পক শৰ্মাদেৱৰ ৰাৱণ তো বলক তাৰ ট্ৰেইলাৰটো অকণমান চাই লওঁ আমি তাই মোৰ প্ৰেম হয় my love হয় my heart আৰু তই সালা মোৰ প্ৰেমত স্পীড ব্ৰেকাৰ হৈ চলিছ হা স্পীড ব্ৰেকাৰ সালা ভাঙিছ কালাম স্পীড ব্ৰেকাৰ দাদা ভাইটি Hey, ভাইটি রাম হব খুঁজো কিন্তু বারে বারে মোক রাবণ হবলৈ বাধ্য করায় রাবণ